পূবৰ পৰা পশ্চিমলৈ বৰ ডাঙৰকৈ ধুমুহা এজাক আহিছে, শব্দ শুনি পাইছোঁ। এতিয়া আবেলি 4:08 হৈছে। প্ৰচণ্ড জোৰেৰে বতাহ ধুমুহা এজাক আহিছে, ধূলি বালি উৰুৱাই আহিছে পূৰা। শব্দও আহিছে, বৰ ভুঁ ভুৱাই শব্দ এটা আহিছে, মানে একদম বহুত জোৰে আহিছে কিন্তু। ঘূৰ্ণি বতাহ হৈ গ'ল। बाप रे बहुत तगड़ा आंधी आ रहा है। आवाज ऐसे भूं भूं क्यों? গোটেইখন ধূলিৰে বগা হৈ গ'ল, চাওক গোটেই ধূলি বালি গোটেই উৰিছে পূৰা। पूरा धूल धूल हो गया, देखिए। टूट गया, पेड़ टूट गया, भरोसा थोड़ी है जो टूट जाएगा तो मजबूरी बढ़ जाएगी। এই আপোনালোকে শুনিবলৈ পাইছে, এটা শব্দ আহিছে, ইমান জোৰে আহিছে, ঘূৰ্ণি বতাহ আহিছে। গোটেই ধূলিময় পৰিৱেশ হৈ গ'ল একদম। শব্দ এটা আহিছে, ভুম হৈ আহিছে, শব্দ এটা শুনিবলৈ পাইছে নহয়। প্ৰচণ্ড ঘূৰ্ণি বতাহত আমাৰ এয়া কৃষ্ণচূড়া গছডাল উভালি পৰিলে। ঘূৰ্ণি বতাহত আমাৰ কৃষ্ণচূড়া গছ এডাল উভালি পৰিলে।
চাওক আমাৰ গোটেই ফায়াৰ ষ্টেচনৰ সন্মুখত একদম লেতেৰা হৈ গ'ল, গোটেই পাত চাত উৰি আহি গোটেই। আগফালটো গোটেই লেতেৰা হৈ গ'ল পাতেৰে আছে। চাৰিওফালে পাতেৰে বিভস্ত হৈ আছে।